কবিতাৰ শিৰোনাম ধূসৰ। কথা অনিশ কৌশিক ফুকন। আবৃত্তি কাব্যশ্ৰী তামুলী। চিন্তাৰ দিনতাই পাৰিবনে গঢ়িব সভ্যতা? আহিবনে ঘূৰি জাতিক বচোৱাৰ প্ৰৱণতা? পোহৰ পিয়াসী সমাজ ধূসৰ আজি, মানৱৰূপী প্ৰাণী দানৱৰ বলি। সমাজত আজিও চলে জাতিভেদৰ চকা, যদিও হৈছিল বন্ধ প্ৰথা। সকলোতে আজি হাহাকাৰ, দুৰ্নীতি, ভ্ৰষ্টাচাৰৰ কি ব্যাপাৰ। কৃষকে কৰিছে খেতি, আশাবোৰক বুকুত বান্ধি। নাই কোনো উন্নতি, নাই আজি প্ৰগতি। ব্ৰাণাকান্ত আজি অসহায়, খেতি মাটি উচন যায়। চৰকাৰৰ আঁচনি ধোঁৱা চাঙত উঠে, অসমৰ উন্নতি আজি পানীত চৰে। 5 বছৰৰ মূৰত দেখে ৰাইজৰ দুখ, নিৰ্বাচনৰ আগত আহে ক্ষমতাৰ লোভত। উন্নতিৰ নামত আভুৱা ভৰাই, প্ৰগতিৰ পথত শিল পেলায়। পাহাৰ ভৈয়াম একাকাৰ, চৰকাৰৰ স্থিতি দেখি সকলো ফালে হাহাকাৰ। তথাপি আছে আশা, আছে অসমীয়া ডেকা, আছে দুবাহুত শক্তি, আছে প্ৰবল ভক্তি।